নমস্কাৰ ৰাইজ, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। আজি মই বনাব ওলাইছিলোঁ বুট মুগৰ বৰ। এয়া মই ৰাতি তিয়াই থোৱা বুট মুগ আছিল। আপোনালোকে যদি কেতিয়াবা প্ৰসাদ ৰৈ যায় তেনেদৰেও বনাব পাৰে। কেতিয়াবা ঘুগুনি বনাইও খাব পাৰি আৰু কেতিয়াবা বৰ বনাই খাব পাৰি। কিন্তু এই বৰটো মই অকণমান বেলেগ ধৰণে বনাম। আৰু ইয়াত মই বৰটো যেতিয়া থেতেলিয়াম, লগত মই এক চকল আদা দিছোঁ। এনেকৈ সৰু সৰু টুকুৰ কৰি লৈছোঁ লগতে। এতিয়া আহকচোন মই কিদৰে বনাওঁ। মই খুন্দনিয়াত খুন্দি দিম এইদৰে। আচলতে কিছুমানে মিক্সিত খুন্দি দিয়ে, কিন্তু মিক্সিত খুন্দি দিলে মই যিটো বনাব খুজিছোঁ তেনেকুৱা মচমচীয়া নহয়। সেইবাবে এইদৰে খুন্দি পেলাই বনাবচোন, খাবলৈ বহুত বেছি সোৱাদ হয়। এতিয়া মই দেখুৱাওঁ মই কিদৰে পিচিম। এইদৰে আধা খুন্দা কৰিব লাগিব। আপোনালোকে যদি মিক্সিত এইদৰে মাৰিব পাৰে কথা নাই, কিন্তু মিহি কৰি নল'ব। এইদৰে আধা খুন্দা কৰি গোটেইখিনি খুন্দি ল'ব। দেখিছেতো, মই মিহি কৰি লোৱা নাই, আধা খুন্দা। এইদৰে গোটেইখিনি খুন্দি ল'ব। খুন্দা হৈ গ'ল, আধা খুন্দা কৰি লৈছোঁ মই। এইবাৰ ইয়াত মই আধা খুন্দাই নহৰু অকণমান দিম। মই 6 পিচ নহৰু দিছোঁ ইয়াতে। আৰু পিঁয়াজ আৰু জলকীয়া কাটি থৈছোঁ, সেইখিনি দি দিম লগ কৰি। দিলোঁ। এইবাৰ দিম নিমখ। নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই আধা চামুচ দিছোঁ। অকণমান হালধি দিব লাগিব। হালধি কম পৰিমাণে দিলে হ'ল। আৰু লগত মই নৰসিংহ দিলোঁ। নৰসিংহৰ পাতটো আপোনালোকে দিলেও দিব, নিদিলে নাই। মই দিছোঁ, খাবলৈ মই ভাল পাওঁ। আৰু লগত অকণমান এয়া 2 চামুচ চাউলৰ গুড়ি দিছোঁ। দি পেলাই অকণমান ভালদৰে প্ৰথম অৱস্থাত সানি ল'ব। অকণমান পানী দিব, এই ধৰক আধা কাপতকৈও কমকৈ পানী দিব। আধা কাপতকৈ কমকৈ পানী দিব, বেছিকৈ পানী নিদিব, পনীয়া হৈ যাব। আৰু মই চাউলৰ গুড়ি দিছোঁ। আপোনালোকে কৰ্ণফ্ল'ৰ, বেচন যিকোনো বস্তু ব্যৱহাৰ কৰিব পাৰিব। এইদৰে এইখিনি ভালদৰে সানি ল'লে হ'ল। বহাই দিছোঁ, তেল সম্পূৰ্ণ গৰম হৈছে। প্ৰথম অৱস্থাত জুইটো অকণমান কমাই ৰাখিব। আৰু মই বৰকেইটা হাতেৰেই দিম। আপোনালোকে দিয়ে যদি চামুচ ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই বৰখিনি বহাই দিম। লাহে লাহে এটা এটাকৈ বৰকেইটা দি যাব। জুই একেবাৰে চিমত ৰাখিব, নহ'লে ভিতৰখন ভালদৰে ভজা নাযাব। হৈছে, মই এইদৰে ঘূৰাই দিছোঁ। দেখিছেনে? কম জুইত ভজাৰ কাৰণে বৰ ধুনীয়া হৈ উঠিছে। দেখিছে? এইদৰে আকৌ কম জুইতে নেক্সট ফালটো ভাজি লওক। মোৰ ভজা হৈছে, দেখিছেনে? এইদৰে গোটেইখিনি মই ভাজি লৈছোঁ। মোৰ ভিডিঅ'টি চাই ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো টিপি দিব, আগলৈ দি থকা ভিডিঅ'বোৰ যাতে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে। আজিলৈ এৰিলোঁ, ধন্যবাদ।